নমস্কাৰ, এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ যাওঁ মাছ বিচাৰি নহয় বাৰু, আমাৰ এটা পাৰ্মানেণ্ট মাছ বেপাৰী আছে। সি ফোন কৰিছিলে যে দাদা নদী মাছ আহিছে, লাগিব নেকি? আমাৰ ধুনীয়া বোলে লাগিব কৈ পেলাই তাৰপিছত এতিয়া আহিছোঁ আৰু নিবলৈ 6 মাইলৰ পৰা। ইয়াত আহি গ'লে মোৰ ইমান টেনশ্যন নাথাকে আৰু। মাছ হওক মাংস হওক, সিহঁতি ভাল মাছ আহিলে ফোন কৰি দিয়ে, মই আহি পেলাই আৰু ইয়াত এই বজাই বিচাৰি থাকিব দৰকাৰ নাই। বা কেতিয়াবা মোক দৰকাৰ হ'লেও সিহঁতক যদি মই ফোন কৰি দিওঁ, সিহঁতি বেলেগৰ পৰা হ'লেও বিচাৰি মেলি আনি থৈ দিয়ে আৰু মই গৈ পেলাই লৈ আহোঁ। ইয়াত সেইটো ফেচিলিটি আছে, আমাৰ তাত এইবিলাক নাই। ইয়াততো সমস্যাটো পাৰ্কিঙৰহে। এইজন যাব যেন পাইছোঁ। কুকুৰকে পাৰ হৈ গুচি গ'ল যে, মই চাই থকাতে থাকিলোঁ। মাছটো লৈ ল'লোঁ এতিয়া, কিন্তু জিকা ভোল এইবিলাক কিবা পাওঁ নেকি? এইখিনিতে এটা বহিছিলে সেইদিনাখন, আজি দেখোন তাৰ দেখা এখন নাই। একোৱেই নালাগে, অকল জহা দিয়া। দৰকাৰ হ'লে আধা কেজি আছে যদি আধা কেজি দিয়া। অঁ, মিক্স নালাগে। বজাৰ কমপ্লিট হৈ গ'ল। ঠাণ্ডা লাগিছে যদি এচিটো বন্ধ কৰি দিব লাগে। ঠাণ্ডা নাই লগা, এতিয়াহে এনেকৈ হৈ লৈছোঁ। কি বনাইছা আজি? বেলেগ যেন দেখিছোঁ দেখোন বস্তুটো। মাছ বইল মচন্দৰীৰ লগত। মচন্দৰীৰ লগত মাছ বইল। সেইটো বইল কৰি মাছ ৰেডিহে আছে। এতিয়া সেইফালে ইয়ালৈ গুচি আহিব না। এইটো মচন্দৰী, এইটোতো তেল নাই, বইল। নাই, তেল চেল একো নাই, বইল বইল। মাছ দি দিলা। দিলোঁ। মজা। হালধি চালধি দিয়া নাই নেকি? নাই, বইলত হালধি কেলে আকৌ? সেইদিনাখন দেখোন মাংসটো বইল বনাওঁতে দেখোন হালধি দিছিল। মই সেইটো কাৰণে অপশ্যনেল বুলি কৈ দিছিলোঁ ন। অঁ, ক'ত খাইছিলোঁ? ৰশ্মি বৌহঁতৰ ঘৰত খাইছোঁ বুলি কৈছা ন? হা? মোৰ কিন্তু মনত নাই। খাইছোঁ চাগে, কিন্তু মোৰ মনত নাই। খাইছোঁ চাগে নহয়, খাইছোঁৱেই। অঁ, টেষ্টটো মই পাহৰি গ'লোঁ, আৰু কেনেকুৱা আছিলে বস্তুটো সেইটো মনত নাই। ভালেই হ'ব চাগে। আৰু ৰশ্মি বৌও বাৰু খানা ভাল বনায় ন? ৰশ্মি বৌ বহুত ধুনীয়া বনায়। ৰশ্মি বৌ কিবা হাবি জাবি তেল চেল কিবা কিবি এসোপা দি নবনায়, একদম ধুনীয়াকৈ বইল চইল কিবা কিবি বনায়। খাই বহুত ধুনীয়া লাগে, আৰু খুব হেঁপাহত বনায় মানুহজনী, সেইটো কাৰণে মোৰ বেছি ভাল লাগে না। বন্ধ কৰি দিলা? বন্ধ কৰিলোঁ। অঁ, এইটো এনেকুৱা হৈ গ'ল মানে লাষ্টত এতিয়া গৈ গৈ কেৰাহীখনৰ অৱস্থা চোৱা। পুৰা ছাইডত দাগ লাগি গৈছে, ধেমালি। এইটো এতিয়া পেটু বনাবা ন? পেটু মানে হেৰিৰ লগত, বেঙেনা লগত। পিটিকি হাতত পৰি গৈছে। পেটুত বেঙেনা দিব হৈ গ'ল বোলে। দিয়া মজা জ্বলাই নহয়। এইটো নামটো মই ভল্টেজহে দিছোঁ। ভল্টেজ মানে বহুত জ্বলা। হৈ গ'ল ন? মজা, দি দিয়া। আমি ভাত পানী খাই অলপ তলত খোজকাঢ়িবলৈ আহিছোঁ। আজিকালি সদায় আহোঁ, ভাত পানী খাওঁ, খাই পেলাই অকণমান তলত খোজকাঢ়ি পেলাই আমাৰ গোটেই ৰাউণ্ডটো খোজকাঢ়িলে বহুত হৈ যায়। খোজকাঢ়ি পেলাই তাৰপিছত আৰু শুই দিওঁগৈ গৈ পেলাই। অঁ, তাৰপিছত শুয়ে দিব লাগিব আৰু কি কৰিবা। খোজকাঢ়ি আহি গ'লোঁ আৰু, গতিকে ব্লগটো এইখিনিতে সামৰি দিছোঁ আৰু। এতিয়া শুব লাগে আৰু। বাই বাই, গুড নাইট।